কঙালীৰ গধূলি তাইজনী। তেতিয়া কঙালী বিহু প্ৰিয় গধূলি আছিল। মোহাচন্ন কৰা বাটত তাইজনী বন্তিৰ চিকটিকত বৰ ধুনীয়াজনী হৈ পৰিছিল। লাগি তাইক নেদেখালৈকে চাই আছিল। মাতিব বিচাৰি মাতিব নোৱাৰি, লাজে হেঙাৰ হৈ থিয় দিছিল। কম বুলি ভবা কথাবোৰ নোকোৱাকৈ থাকি গ'ল। উন্মাদ হৈছিল। কঙালীৰ ৰাতিবোৰ বছৰে বছৰে এইদৰে পাৰ হ'ল। কোনোবা অচিন মানৱ তাইৰ সপোনৰ প্ৰিয়জন হ'ল। সি ঠিকনাবিহীন কঙাল মানৱ চিৰদিন তাইৰ পৰা কোৱা নহ'ল কথা। হয়তো সঁচা প্ৰেমত পৰিছিল প্ৰথমবাৰ, এতিয়া কেৱল এতিয়া।